আমাৰ চিধা চিধি কথা আৰু এক নম্বৰ কথা আমি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটোক আমি বিৰোধ কৰোঁ আৰু বিৰোধ কৰি আহিছোঁ যদি 26 চনত বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে এই 6 জনগোষ্ঠীক কিন্তু এসটি হিচাপে ডিক্লেয়াৰ কৰে বা প্ৰস্তাৱ দিয়ে তেনেহলে আমিও জনজাতীয় অসমৰ জনজাতীয় 45 লাখ কিন্তু জনজাতীয় লোকে বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনক কিন্তু আমিও উৎখাত কৰিবৰ কাৰণে কিন্তু আমি জনজাতি বা TMPK পণ লৈছো এটা আপোনাৰ 6টা জনগোষ্ঠী ধৰি আপোনাৰ 1 কোটি 20 লাখ আপোনাৰ পপুলেশ্যন আছে আৰু আপোনালোকৰ যিখিনি ট্ৰাইবেল সকলৰ 14টা জনগোষ্ঠী হৈ আপোনাৰ 45 লাখ সামথিং আছে এতিয়া আপোনাৰ অহা যেতে বিধানসভা ইলেকশন আছে হি ইলেকশনটো যদি আপোনাৰ সোৱা যায় তেতিয়া হলে আপোনাৰ ভোটাৰছটো মেন সবত চাই ভোটাৰছটো মেন যদি আপোনালোকৰ 6টা জনগোষ্ঠীক যদি এসটি কৰণ দিয়া নহয় তেতিয়া হলে আপোনাৰ যিখিনি 1 কোটি 20 লাখ জনসংখ্যা বা ভোটাৰছ আছে তেখেত সকলে যদি আপোনাৰ বিজেপিক যদি ভোট নিদিয়ে এটা কম্পালচন হৈ গল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ তেতিয়া আপোনালোক কি কৰিবা বা আমাৰ জনজাতীয় এলেকাৰ বিধায়কসকল যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যদি সমৰ্থন কৰি এখাৰ যদি মন্তব্য বিধানসভাত উত্থাপন কৰে আমাৰ জনজাতীয় লোকসকলে কিন্তু সেই বিধায়কসকলক 26 চনত উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছো আমাৰ চিধা চিধি কথা আৰু আমাৰ চিধা চিধি কথা ৰাকেশ দা আমি এসটিৰ কাৰণে এসটি দিবৰ কাৰণে আমি কেতিয়াও ৰাজপথত আন্দোলন কৰা নাই আমাৰ সংগ্ৰাম আমি শিক্ষিতৰ কাৰণে আমি সংগ্ৰাম কৰিছো আমি ছাত্ৰ শাসনৰ কাৰণে আমি সংগ্ৰাম কৰিছিল কিন্তু এসটি পাবৰ কাৰণে আমি সংগ্ৰাম কৰা নাছিল এই সময়ত মই জানিবলৈ মই চেষ্টা কৰিম কি আপোনাৰ বিশেষকৈ অসমত যিমানখিনি ৰাজনৈতিক দল আছে বিজেপিক ধৰি কংগ্ৰেছ ধৰি ৰাইজৰ দল ধৰি বিভিন্ন পলিটিক্যাল পাৰ্টি আৰু আনফালে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰিলো আপোনাৰ এসটিৰ বাহিৰে যিমানখিনি অৰ্গানাইজেশ্যন আছে তেখেতসকলে আপোনাৰ 6টা জনগোষ্ঠীক এসটি প্ৰদান কৰাৰ কাৰণে এটা তেওঁলোকে সাপোৰ্ট কৰিছে এই সময়ত আপোনালোকৰ কেনেকৈ যুঁজ হ'ব এডুকে কৈছো যদি অহাকালিৰ বিধেয়কখনত 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক যদি অসম চৰকাৰে প্ৰস্তাৱ আকাৰে লয় বা সমৰ্থন কৰে অসম চৰকাৰে তেতিয়া হলে কিন্তু এই অসমখনত কেনেধৰণৰ এটা ভয়ংকৰ ঘটনাৰ সৃষ্টি হ'ব আমি আজিই কৈ থলো আজি কেৱল মাত্ৰ গাঁৱে গাঁৱে আমাৰ জোৰ সমদল হৈছে আজি 15-20 হাজাৰ মানুহে গাঁৱে গাঁৱে জোৰ সমদল কৰিছে এই আমাৰ এটা ট্ৰেইলাৰ এয়া হৈছে আমাৰ কাৰণে এটা উদাহৰণহে যদি কৰে তেনেহলে এই অসমখনত লক্ষ লক্ষ মানুহে আমাৰ জনজাতীয় লোকে ওলাই আহিব আৰু আমি কৈ থলো যে এই অসমখনৰ এটা বেয়া পৰিৱেশলৈ গতি কৰিব আমি অসমখনৰ বাদেও আমি দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰো আমি লক্ষ লক্ষ জনতাই আন্দোলন কৰিবলৈ সাজু আছো खुलुमबाय बड'लेण्ड बुब्लि नायगिरि साफ्रोमखौबो नैबे समाव बरायनो लाबाय दिनै जों मोनसे मोगामोगि आयदा नोंथांमोननि गेजेराव लाबोनो नागिरदों आरो बे मोगामोगि आयदायाव जोंजों लोगोसे दं जनाय जिल्ला TMPK नि पाब्लिक रिलेशन सेक्रेटारि बिथां पलाश मेधक बिथाङा दङ আজি বিশেষকৈ এটা বিষয় লৈ আপোনাৰ লগত এটা ফোন যোগেদি টক শ্ব' এটা ল'ম বুলি আমি ভাবিছোঁ আৰু এই সময়ত আমাৰ লগত উপস্থিত আছে জনাই ডিষ্ট্ৰিক্ট TMPK ৰ পাব্লিক ৰিলেশ্যন সেক্ৰেটাৰী তেখেত পলাশ মেধক আমাৰ লগত উপস্থিত আছে পোনপ্ৰথমতে আপোনাক বড'লেণ্ড বুব্লি ষ্টুডিঅ'ত আপোনালৈ আদৰণি জনাইছোঁ নমস্কাৰ ৰাকেশ দা নমস্কাৰ ময়ো বিশেষকৈ সাম্প্ৰতিক সময়ত এনে এখন আলোচনাৰ কাৰণে এনে এখন মজিয়া দিয়াৰ বাবে বড'লেণ্ড বুব্লি চেনেলৰ সকলো সংবাদকৰ্মীলৈ মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ঠিক আছে আপোনালোকে যোৱা সময়ত TMPK TMMK যোৱা 4 দিন ধৰি এটা ধৰ্ণা এটা ৰেলী লোৱাটো আমি দেখিবলৈ পাইছিলোঁ য'ত নেকি আপোনালোকে এটা স্পষ্ট কোৱা গৈছিল কি 6টা জনগোষ্ঠীক এসটি বিৰোধিতা কৰি আপোনাৰ ৰেলীটো কৰা হৈছিল আৰু তাতে কোৱা গৈছিল কি আপোনাৰ এসটি সকলক ৰাজনীতি কৰাটো বন্ধ এনেকুৱা শ্লোগান আছে কি ক'বা চাওক ৰাকেশ দা আমি আমাৰ
মই এই কথাখিনি যেতিয়া আমি গাঁৱে গাঁৱে নগৰে নগৰে আমাৰ TMPK MMK TMMKৰ উদ্যোগত সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত জোৰ সমদল বাহিৰ কৰা হৈছিলে সেই সময়তো আমি বাৰে বাৰে এই কথাখিনিকে কৈ আহিছিলোঁ বা আমি কেইটামান বিশেষ শ্লোগান হিচাপে লৈ আমি গাঁৱৰ মাজলৈ গৈছিলোঁ বিশেষকৈ আমাৰ হয় মুখ্য শ্লোগানসমূহ আছিলে ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰা জনজাতিৰ নামত ৰাজনীতি নচলিব আৰু জনজাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ নচলিব বা বন্ধ কৰা এনেধৰণৰ আমি কেইবাটাও মুখ্য শ্লোগান লৈ আমি গাঁৱে গাঁৱে আমি সোমাবলৈ এই সাম্প্ৰতিক সময়ত বাধ্য হৈছোঁ কাৰণ ৰাকেশ দা যদি আপুনি চায় হয় তেনেহ'লে এতিয়া যিখিনি দুটা দশক জুৰি ছয় জনগোষ্ঠী এতিয়া জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আহিছে আৰু এইখিনিত যদি হয় চাওঁ এই ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ প্ৰদান কৰে তেনেহ'লে আমাৰ নিচিনা জনজাতীয় মিচিং ৰাভা তিৱা বড়ো এনেধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আমাৰ জনজাতিসমূহ এটা সময়ত হেৰাই যাব যদি আমি উদাহৰণ হিচাপে যদি যাওঁ তেনেহ'লে আহোম বুলি কোৱাৰ লগে লগে আহোম এটা অসমৰ 600 বছৰ ৰাজত্ব কৰা এটা জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীৰ যিটো জনসংখ্যা এই জনসংখ্যাৰ ক্ষেত্ৰত আমাৰ মিচিং হওক ৰাভা হওক তিৱা হওক আকাশ পাতাল এটা পাৰ্থক্য যদি আহোম জনগোষ্ঠীয়ে জনজাতিকৰণ পায় তেতিয়াহ'লে আমাৰ নিচিনা মিচিং ৰাভা তিৱা এটা সময়ত এনেধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিসমূহ কিন্তু হেৰাই পৰিব এই অসম ভূমিৰ পৰা সেইবাবে আমি TMPK MMK মিচিং জাতীয় সংগঠন হিচাপে বা ট্ৰাইবেল ঐক্যই CC2I ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটোক কিন্তু আমি আগৰে পৰা কিন্তু তীব্ৰভাৱে বিৰোধিতা কৰি আহিছোঁ আৰু আমিও জনজাতি হিচাপে আমিও CC2R হৈ কিনে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে আমি দাবী উত্থাপন কৰিছোঁ যাতে আমাক অসমৰ জনজাতীয় হিচাপে যেনেকৈ আমাক পলিটিকেলি আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে ভূমি অধিকাৰৰ কাৰণে যেনেদৰে আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে শিক্ষাৰ ক্ষেত্ৰত আমাক যেনেধৰণৰ ৰিজাৰ্ভেশ্যন কৰি দিছে পৰাপক্ষত আহোমসকলৰ ক্ষেত্ৰতো ৰিজাৰ্ভেশ্যন কৰি দিয়ক বেলেগকৈ OBC কোটা হিচাপে আমাৰ তাত আপত্তি নাই সেইটো আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি দাবী জনাই আহিছোঁ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰতো বেলেগকৈ OBC হিচাপে ৰিজাৰ্ভেশ্যন কৰি দিয়ক পলিটিকেলি ৰিজাৰ্ভেশ্যন কৰি দিয়ক আমাৰ তাত আপত্তি নাই শিক্ষাৰ ক্ষেত্ৰৰ ৰিজাৰ্ভেশ্যন কৰি দিয়ক যেনেকৈ আমাৰ জনজাতি হিচাপে আমাক ৰিজাৰ্ভেশ্যন কৰি দিছে কিন্তু যদি ছয় জনগোষ্ঠীক ST হিচাপে আমাৰ লগত প্ৰায় 2 কোটি জনতাক যদি আমাৰ অসমৰ জনজাতীয় 45 লাখ যদি জনজাতীয় লোকৰ ওপৰত জাপি দিয়া যায় তেনেহ'লে আমাৰ নিচিনা ক্ষুদ্ৰ ক্ষুদ্ৰ সমাজ মিচিং ৰাভা তিৱাসমূহ কিন্তু একেবাৰে এটা সময় হেৰাই যাব কাৰণ ৰাকেশ দা আপুনি এটা কথা আজি আপোনাক মই পুনৰ কওঁ 1996ত যেতিয়া কোচ ৰাজবংশীসকলক 6 মাহৰ কাৰণে যেতিয়া জনজাতি প্ৰদান কৰিছে সেই সময়ত যদি আপুনি চাই মেডিকেল কলেজ হওক ইঞ্জিনিয়াৰিং কলেজ হওক এনেধৰণৰ যিকোনো আমাৰ MLACত পলিটিকেল পাৱাৰ হওক সেই কোটাসমূহ কোচ ৰাজবংশীৰ অধিকাংশই কিন্তু দখল কৰিবলৈ সক্ষম হৈছিল সেইটোতো এটা উদাহৰণ মাত্ৰ আৰু আহোম জনগোষ্ঠীতকৈ কোচ ৰাজবংশী জনগোষ্ঠীটোতো একেবাৰে জনসংখ্যাটো বহুত কম কিন্তু আপুনি এতিয়া অনুমান এটা কৰিছে ৰাকেশ দা যদি কোচ ৰাজবংশীক 6 মাহৰ কাৰণে দিয়া অৱস্থাতেই যদি আমাৰ তেতিয়া সেই সময়ত কটন ইউনিভাৰ্চিটি হোৱা নাছিল তেতিয়া কটন কলেজ আছিল সেই কটন কলেজৰ অধিকাংশ ST ৰিজাৰ্ভেশ্যন কিন্তু কোচ ৰাজবংশীসকলে পাইছিল মেডিকেল কলেজ পাইছিল ইঞ্জিনিয়াৰিং কলেজ পাইছিল কোচ ৰাজবংশীসকলে কিন্তু এতিয়া যদি আহোমসকলক দিয়া যায় কোচ ৰাজবংশীসকলতকৈ আহোমসকলৰ জনসংখ্যা বেছি আৰু বুদ্ধিমত্তাও বেছি সেইবাবে যদি আহোম আৰু কোচ ৰাজবংশীসকলক যদি দিলে তেনেহ'লে আমাৰ জনজাতি ৰাইজে এতিয়া ভয় কৰিবলৈ আৰম্ভ কৰিছে যদি দিয়া যায় তেনেহ'লে আমি মিচিং হিচাপে এই অসমত নাথাকিম হয়তো চুকে কোণে এখন দুখন গাঁও থাকিব পাৰে বা এখন দুখন গাঁও থাকিব পাৰে কিন্তু যিটো আমি ভাৰত স্বাধীনতাৰ পিছত যেতিয়া আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 মতে আমি কেইটামান অধিকাৰ কেইটামান পাৱাৰ পাই কিনে যিটো আমি নিজকে পৰিচয় দিবলৈ এতিয়া সক্ষম হৈছোঁ এই পৰিচয় কিন্তু এটা সময়ত নাইকিয়া হৈ যাব সেই কথাটো আমাৰ সেই উদ্দেশ্যে আমি এই জোৰ সমদলবিলাক আমি এই কেইদিন
বিশদভাৱে আমি ৰূপায়ণ কৰি আহিছোঁ। হয়, যোৱা 10 নৱেম্বৰত গুৱাহাটীত এটা আপোনাৰ বিশাল ধৰ্ণা কাৰ্যসূচী আপোনালোকে লৈছিল যে 6টা জনগোষ্ঠীক বিৰোধিতা কৰি, আৰু আপোনাৰ এতিয়া দেখিবলৈ পাইছোঁ যে আপোনাৰ ধৰ্ণা কাৰ্যসূচী লৈছে আপোনালোকৰ TMPK, MMK, TMMK এটা ধৰ্ণা কাৰ্যসূচী লোৱাটো দেখাবলৈ পাইছোঁ। কিন্তু তথাপিতো ST প্ৰদান কৰাৰ কাৰণে চৰকাৰে এটা প্ৰক্ৰিয়া আৰম্ভ কৰাটো দেখিবলৈ পাইছোঁ। আজি এটা কেবিনেট মিটিং হ'ব আৰু কালিলৈ আপোনাৰ আসাম বিধানসভাত এটা প্ৰস্তাৱ কৰাৰ এটা পজিটিভ ৰিজাল্ট অহাৰ এটা সম্ভাৱনা আছে। এই সময়ত কি কৰিব আপোনালোকে? ৰাকেশ দা, আমাৰ জনজাতিসকলৰ পৰা আমাৰ TMPKৰ পৰা স্পষ্ট আমাৰ মন্তব্য আছে বা স্পষ্ট কথা যে চৰকাৰে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক কিন্তু যদি ৰাজনীতি কৰিব বিচাৰিছে, এয়া কিন্তু আমি জনজাতীয় লোক হিচাপে বা আমি TMPK, MMK, TMMK কেতিয়া মানি ল'ব নোৱাৰোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াক যদি ৰাজনীতি কৰিছে, তেনেহ'লে আমি অসম চৰকাৰৰ যিটো নেকি এতিয়াৰ অধীনিষ্ঠ শাসক পক্ষৰ যি ভাৰতীয় জনতা দলক কিন্তু আমি জনজাতীয় লোকে কিন্তু 26 চনৰ নিৰ্বাচনত একেবাৰে উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছোঁ। আমাৰ চিধা কথা আৰু 1 নম্বৰ কথা, আমি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটোক আমি বিৰোধ কৰোঁ আৰু বিৰোধ কৰি আহিছোঁ। আৰু এটাই আমাৰ কথা যে আগৰ সময়ৰ পৰা এতিয়ালৈকেতো RGI অসমখনত ছাৰ্ভে কৰা 8 বাৰ হ'ল। এই 8 বাৰতেই 8 বাৰত RGI কিন্তু টাই আহোমসকলক হওক বা চুতীয়া হওক, কোঁৰাজবংশীসকলক হওক, 8 বাৰ RGI কিন্তু একেবাৰে কিন্তু বাতিল কৰা হৈছে। কিন্তু কিয় বাতিল কৰিছে বুলি আমি প্ৰশ্ন নকৰোঁ। কিন্তু এটাই কথা যে 6 জনগোষ্ঠীৰ মাজত কিন্তু বা 6 জনগোষ্ঠীৰ যিটো বংশাৱলী বা 6 জনগোষ্ঠীসকলৰ কিন্তু যিটো নেকি ST পাবৰ কাৰণে বা ST থাকিবৰ কাৰণে যিকোনো ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়া নাই। সেইকাৰণে কৈছোঁ, যদি 26 চনত বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিবৰ কাৰণে এই 6 জনগোষ্ঠীক কিন্তু ST হিচাপে ডিক্লেয়াৰ কৰে বা প্ৰস্তাৱ দিয়ে, তেনেহ'লে আমিও জনজাতীয় অসমৰ জনজাতীয় 45 লাখ কিন্তু জনজাতীয় লোকে বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনক কিন্তু আমিও উৎখাত কৰিবৰ কাৰণে কিন্তু আমি জনজাতি বা TMPK পণ লৈছোঁ। আমাৰ প্ৰথম কথা। আৰু দ্বিতীয় কথা, যিহেতুকে 25 নৱেম্বৰৰ পৰা বিধানসভা চলি আছে আৰু অহাকালি 27 তাৰিখে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পিনি কিন্তু এখন বিধেয়ক উত্থাপন হ'ব। আৰু এই বিধেয়কখনক কিন্তু অসম চৰকাৰ বা বৰ্তমানৰ শাসনাধীষ্ঠ চৰকাৰখনে বা আমাৰ জনজাতীয় যিসকল বিধায়কসকল বা আমাৰ জনজাতীয় এলেকাৰ বিধায়কসকল যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণত যদি সমৰ্থন কৰি এষাৰ যদি মন্তব্য বিধানসভাত উত্থাপন কৰে, আমাৰ জনজাতীয় লোকসকলে কিন্তু সেই বিধায়কসকলকো 26 চনত উৎখাত কৰিবৰ কাৰণে কিন্তু আমি পণ লৈছোঁ। আমাৰ চিধা কথা। 2 নম্বৰ কথা, আমি জনজাতীয় লোকসকলে এই এনেধৰণৰ আন্দোলন কৰি ৰাজনীতি কৰিব বিচৰা। আৰু আমাৰ চিধা কথা ৰাকেশ দা, আমি STৰ কাৰণে ST দিবৰ কাৰণে আমি কেতিয়াও ৰাজপথত আন্দোলন কৰা নাই। আমাৰ সংগ্ৰাম, আমি 6 শিডিউলৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ, আমি স্বায়ত্ব শাসনৰ কাৰণে আমি সংগ্ৰাম কৰিছিলোঁ, কিন্তু ST পাবৰ কাৰণে আমি সংগ্ৰাম কৰা নাছিলোঁ। কাৰণ আমাৰ জন্মগতই হৈছে ST, আমাৰ জন্মগতই হৈছে জনজাতি। সেইকাৰণে আমাৰ জন্মগতই জনজাতি, আমাৰ জনজাতিয়ে আমাৰ পৰিচয়। সেইকাৰণে আমাৰ পৰিচয় আমি কেতিয়াও হেৰাই যাব নিদিওঁ। আৰু এয়া হৈছে আমাৰ পৰিচয়, আমাৰ অধিকাৰ, জনজাতি হৈছে আমাৰ অধিকাৰ। আমাৰ অধিকাৰ কিন্তু আমি ৰক্ষা কৰিবৰ কাৰণে কেৱল মাত্ৰ TMPK, MMK নহয়, জনজাতীয় ঐক্যই নহয়, CC2I নহয়, সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মসকলেও অধিক সজাগতা হৈছে, অধিক এৱাৰনেছ আহিছে। যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে, শাসনাধীষ্ঠ চৰকাৰখনক কিন্তু এৰাই চলিবৰ কাৰণে আমি কিন্তু 45 লক্ষ জনজাতীয় লোকে কিন্তু সাজু হৈ আছোঁ। আৰু আমি বাৰে এই কথাটো সেইকাৰণেই কৈছোঁ, 2016 চনত যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অসমখনত চৰকাৰ গঠন হৈছিল, সেই চৰকাৰ গঠনৰ ক্ষেত্ৰতো কিন্তু জনজাতীয় লোকৰ অধিকাংশ ভোটাৰ বা জনজাতীয় লোকেই সেই চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। সেই কথা কিন্তু আজি
পুনৰ চৰকাৰখনক কিন্তু মনত ৰাখিবৰ কাৰণে বা দুখাৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ ৪৫ লক্ষ জনজাতীয় হৈছে অসম চৰকাৰখনৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। আৰু সেইবাবে আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। ৪৫ লক্ষ জনজাতীয় লোকৰ সম্পূৰ্ণ আপোনাৰ ওপৰত বিশ্বাস আছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই জনজাতীয় লোকৰ আপোনাৰ ওপৰত যি মাননীয় মুখ্যমন্ত্ৰীক যি বিশ্বাস কৰে সেয়া কেতিয়াও বিশ্বাসঘাতকতা নকৰিব। আৰু অহাকালি উত্থাপন হ'ব লগা বিধেয়কখনৰ ওপৰতো আমাক বিশ্বাসঘাতকতা নকৰিব বুলি আমাৰ শাসনাধিষ্ঠ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰখনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। হয়, এটা আপোনাৰ ৬টা জনগোষ্ঠী ধৰি আপোনাৰ ১,২০,০০,০০০ আপোনাৰ পপুলেশ্যন আছে। আৰু আপোনালোকৰ যিখিনি ট্ৰাইবেল সকলৰ ১৪টা জনগোষ্ঠী হয় আপোনাৰ 45 লাখ সামথিং আছে। এতিয়া আপোনাৰ অহা যিহেতু বিধানসভা ইলেকশ্যন আছে, সেই ইলেকশ্যনটো যদি আপোনাৰ চোৱা যায় তেতিয়াহ'লে আপোনাৰ ভোটাৰ্ছটো মেইন, চবত চাই ভোটাৰ্ছটো মেইন। যদি আপোনালোকৰ ৬টা জনগোষ্ঠীক যদি এছটিকৰণ দিয়া নহয় তেতিয়াহ'লে আপোনাৰ যিখিনি ১,২০,০০,০০০ জনসংখ্যা বা ভোটাৰ্ছ আছে তেখেতসকলে যদি আপোনাৰ বিজেপিক যদি ভোট নিদিয়ে, এটা কম্পালচন হৈ গ'ল আপোনাৰ হিমন্ত বিশ্ব শৰ্মা তেখেত, তেতিয়া আপোনালোক কি কৰিবা? চাওক ৰাকেশ দা, আপুনি বহুত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন কৰিলে। সেইকাৰণে আমি কৈছোঁ যে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ যিকোনো মাননীয় মুখ্যমন্ত্ৰী হওক, তেখেতে ভালদৰে জানে যে ৰাজনীতি কেনেকুৱা বস্তু বা ৰাজনীতি কেনেকৈ কি কৰিব লাগে। আমি কোৱা নাই যে আমাৰ ৪৫ লক্ষ জনতাই যে কেৱল মাত্ৰ এখন চৰকাৰ বনাব পাৰে, আমি কেতিয়াও সেইটো কোৱা নাই। কিন্তু সেইটো আপুনি ৰাকেশ দা অনুমান কৰক যে ১,২০,০০,০০০ আপুনি ক'লে ১,২০,০০,০০০ ১,২০,০০,০০০ জনতাৰ মাজৰ পৰাওতো এটা শাসনাধিষ্ঠ চৰকাৰখনৰ ওপৰত সিহঁতৰ ভোটাৰ্ছ আছে। আৰু সেইটোও কম যে কেৱল মাত্ৰ ৬ জনগোষ্ঠীৰ ১,২০,০০,০০০ মানুহে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে, সেই কথাটো স্পষ্ট। আৰু শাসনাধিষ্ঠ চৰকাৰখনে সেই কথাটো জানে নোৱাৰে। কাৰণ আপুনি চাওক, মই ৰাজনীতিৰ কথাটো ক'ব বিচৰা নাছিলোঁ, কিন্তু আপুনি প্ৰশ্নটো তুলিলে সেইকাৰণে মই ক'বলৈ বাধ্য হ'লোঁ যে সংখ্যালঘু ভোটাৰ্ছ আহি যায়গৈ, মানে ভোট বিভাজনৰ এটা এই চৰকাৰ গঠনৰ ক্ষেত্ৰত ভোট বিভাজনৰ এটা প্ৰক্ৰিয়া চলে। আৰু সেই ভোট বিভাজনত কিন্তু জনজাতীয় লোকে যাক সমৰ্থন কৰে সেই দলেই কিন্তু চৰকাৰ গঠনৰ কাৰণে কিন্তু এটা অগ্ৰণী ভূমিকা পালন কৰে। সেয়াই আজি ২০১৬ চনৰ এটা উদাহৰণ। যদি ২০১৬ চনত যদি জনজাতীয় লোকে যদি বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰখনক যদি সমৰ্থন নকৰিলে হয়, ২০১৬ চনতো এই বৰ্তমানৰ বিজেপি দলে কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰিলে হয়। সেয়াই স্পষ্ট। আৰু সেইকাৰণে আমি বাৰে বাৰে সেই কথাটো কৈছোঁ যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেতিয়াও ৰাজনীতি নকৰিব, আৰু আমি ৰাজনীতি আমাৰ জনজাতি অঞ্চলসমূহত আমি কৰিব নিদিওঁ। এয়া আমাৰ চিধা কথা আৰু আমাৰ স্পষ্ট কথা। হয়, সঁচাকৈ যদি আপোনাৰ ST সকলক লৈ ৰাজনীতি কৰাৰ এটা অনুভৱ হৈছে নেকি আপোনালোকৰ? বাৰে বাৰে ৰাখে যে সেই কথাটোকে আমি কৈছোঁ, ৰাজনীতিটো কৰিছে কৰা নাই সেইটো শাসনাধিষ্ঠ চৰকাৰৰ কথা, কিন্তু আমাৰ স্পষ্ট কথা, আমাৰ জনজাতি লোকক লৈ কিনি ৰাজনীতি নচলিব। এয়া আমাৰ চিধা কথা। আমাৰ জনজাতি লোকক লৈ কিনি ৰাজনীতিক নকৰিবলৈ আহ্বান জনাইছোঁ, আৰু কৰিবও আমি নিদিওঁ। আৰু ৪৫ লাখ জনজাতীয় লোকে এটাই মাত্ৰ পণ বান্ধি লৈছে, যদি ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰে তেনেহ'লে ৪৫ লক্ষ জনজাতীয় লোকে শাসনাধিষ্ঠ চৰকাৰখনক এৰাই চলিব। আৰু আমি নকওঁ যে কাক চৰকাৰ গঠনৰ ক্ষেত্ৰত আমি ভূমিকা পালন কৰিম, এতিয়া নকওঁ, কিন্তু যদি কৰে, যদি এই প্ৰক্ৰিয়াক ৰাজনীতি হিচাপে লয়, তেতিয়াহ'লে কিন্তু আমিও ৰাজনীতি কৰিবলৈ ২৬ চনত কিন্তু আমিও সিদ্ধান্ত লৈছোঁ। সেই কথা কিন্তু আমি চৰকাৰক জনাই থ'লোঁ। অহাকালি যিহেতু আপোনাৰ আসাম বিধানসভাত এটা যিহেতু সেই বিলটো বা সেই যিখিনি STকৰণ কৰাৰ কাৰণে পজিটিভ এটা ৰিজাল্ট যদি আহিলে আপোনাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ TMPK, MMK, TMMK কি প্ৰগ্ৰাম কৰিবা? আমি সেইটোকে কৈছোঁ, যদি অহাকালিৰ বিধেয়কখনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াক যদি অসম চৰকাৰে
প্ৰস্তাৱ আকাৰে লয় বা সমৰ্থন কৰে অসম চৰকাৰে, তেতিয়াহ'লে কিন্তু এই অসমখনত কেনেধৰণৰ এটা ভয়ংকৰ ঘটনাৰ সৃষ্টি হ'ব আমি আজিয়ে কৈ থলো। আজি কেৱল মাত্ৰ গাঁৱে গাঁৱে আমাৰ জোৰ সমদল হৈছে। আজি 15-20 হাজাৰ মানুহে গাঁৱে গাঁৱে জোৰ সমদল কৰিছে। এই আমাৰ এটা ট্ৰেইলাৰ, এয়া হৈছে আমাৰ কাৰণে এটা উদাহৰণহে। যদি কৰে তেনেহ'লে এই অসমখনত লক্ষ লক্ষ মানুহে আমাৰ জনজাতীয় লোকে ওলাই আহিব আৰু আমি কৈ থলো যে এই অসমখন এটা বেয়া পৰিৱেশলৈ গতি কৰিব। আমি অসমখনৰ বাদেও আমি দিল্লীৰ যন্তৰ মন্তৰতো আমি লক্ষ লক্ষ জনতাই আন্দোলন কৰিবলৈ সাজু আছো। অসমৰ দিছপুৰত কিন্তু আমি অসমৰ জনজাতীয় লক্ষ লক্ষ জনতাই লক্ষ লক্ষ জনজাতীয় লোকে আমি সাজু হৈ আছো আন্দোলন কৰিবৰ কাৰণে। আমি গুৱাহাটী স্তব্ধ কৰি পেলাম, আমাৰ প্ৰতিটো জিলাৰ নগৰ, প্ৰতিটো জিলাৰ সদৰ আমি স্তব্ধ কৰি পেলাম। এতিয়াৰ পৰাই আমি কেৱল মাত্ৰ এতিয়া আমি 500-1000 আমি বুটা জোৰ সমদলৰ কাৰণে সাজু কৰি ৰাখিছোঁ। কিন্তু যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো বিধেয়কখন যদি অসম চৰকাৰে সমৰ্থন কৰে, তেনেহ'লে আমাৰ CC2I হওক, ট্ৰাইবেল ইউনিটিয়ে হওক, TMPK হওক বা 14টা জনজাতীয় লোকৰ জনতাই হওক বা 26টা জনজাতীয় জাতীয় সংগঠনেই হওক, সকলোৱে এটাই মাত্ৰ ঐক্যবদ্ধ আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছো। আৰু এই আন্দোলন সহজ সাধাৰণভাৱে আন্দোলন নহ'ব, এই আন্দোলন কিন্তু এটা ভয়ানক আন্দোলন হ'ব। ইয়াৰ কিন্তু ভয়ানক আন্দোলনৰ কিন্তু দুখ অসম চৰকাৰে দায়িত্ব ল'ব লাগিব। হয়, এই সময়ত মই জানিবলৈ মই চেষ্টা কৰিম কি আপোনাৰ বিশেষকৈ অসমত যিমানখিনি ৰাজনৈতিক দল আছে, বিজেপিক ধৰি কংগ্ৰেছ ধৰি ৰাইজৰ ধৰি বিভিন্ন পলিটিকেল পাৰ্টি আৰু আনফালে বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰি লওক আপোনাৰ এছটিৰ বাহিৰে যিমানখিনি অৰ্গেনাইজেশ্যন আছে, তেখেতসকলে আপোনাৰ 6টা জনগোষ্ঠীক এছটি প্ৰদান কৰাৰ কাৰণে এটা তেওঁলোকে ছাপোৰ্ট কৰিছে। এই সময়ত আপোনালোকৰ কেনেকৈ যুঁজ হ'ব, যিহেতু ৰাজনৈতিকভাৱে আপোনালোকৰ যুঁজটো চলি আছে, ইফালে আপোনালোকৰ ছাপোৰ্টটো বেছিকৈ আছে। আপোনালোকৰ যিখিনি আপোনাৰ 14টা জাতি জনগোষ্ঠীৰ বাহিৰে বা জাতীয় যিখিনি আপোনাৰ এছটি আছে সকলৰ বাহিৰে অৰ্গেনাইজেশ্যনসকলে ছাপোৰ্ট কৰিছে। এই সময়ত আপোনালোকৰ যি 14টা যিখিনি এছটি আছে নিশ্চিতভাৱে তেখেতসকলৰ লগত যুঁজ কৰাৰ কাৰণে কেনেকৈ পৰৱৰ্তী সময়ত আপোনালোকে কৰিব? ৰাকেশ দা, আমাৰ স্পষ্ট কথা, আমি এটা সিদ্ধান্ত লৈছোঁ আৰু অসম গণ পৰিষদে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়াক মুকলিভাৱে সমৰ্থন কৰিছে। আৰু আমি অসম গণ পৰিষদ দলক আমি জনজাতীয় হিচাপে, আমি জনজাতীয় লোক হিচাপে বা জনজাতীয় ৰাইজ হিচাপে আমি অসম গণ পৰিষদক ডাইৰেক্টলি আমি চিধাচিধিভাৱে সকিয়নি দিব বিচাৰিছোঁ। যদি অসম গণ পৰিষদ দলে অহাকালি উত্থাপন হ'ব লগা বিধেয়কখনত যদি বিধানসভাৰ ভিতৰতো যদি মুকলিভাৱে সমৰ্থন কৰে, আমাৰ চিধাচিধি কথা, আমি 2026 চনত অসম গণ পৰিষদক কিন্তু জনজাতীয় এলেকাত আমি প্ৰৱেশ নিষেধ কৰি দিছোঁ। আমাৰ স্পষ্ট কথা। আমাৰ দ্বিতীয় কথা, যিসকল 6 জনগোষ্ঠীক জনজাতিকৰণ হিচাপে অন্য জাতীয় সংগঠনসমূহে সমৰ্থন কৰিছে, আমাৰ তেওঁলোকৰ ওপৰত আমাৰ কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই। আমাৰ তেওঁলোকক আমি বেয়া বুলিও ক'ব বিচৰা নাই, সেইটো কাৰণ তেওঁলোকৰ সিদ্ধান্ত বা তেওঁলোকৰ জাতীয় সংগঠনৰ সিদ্ধান্ত। আমি কেতিয়াও সিহঁতক বিৰোধ নকৰোঁ বা তেখেতলোকৰ ওপৰত আমি মন্তব্য দিব বুলি বিচাৰোঁ। কিন্তু আমাৰ স্পষ্ট কথা যে আমাৰ যদি উজনি অসমৰ ধেমাজি জিলাৰ জোনাইৰ যদি আমি কথা ক'বলৈ যাওঁ, এই জোনাইখনত মুৰ্কং চেলেক ব্লক এণ্ড বেল্ট হিচাপে যিহেতুকে আমাৰ ST ৰিজাৰ্ভেশ্যনৰ কাৰণে যিটো ST সকলৰ জনজাতীয়সকলৰ ভূমি অধিকাৰৰ কাৰণে যিটো নেকি আমাক বেল্ট এণ্ড ব্লেক মুৰ্কং চেলেক বেল্ট এণ্ড ব্লক হিচাপে আমাক সংৰক্ষণ কৰি দিছে। এই বেল্ট এণ্ড ব্লকৰ ভিতৰতো আমি এই জোনাইখনত নানা ধৰণৰ জনজাতিৰ সৈতে একেলগে বসবাস কৰাৰ ধৰণে 2011 চনৰ আগত যিসকল জোনাই আহিছে, আমি গোৰ্খা আমাৰ ৰাইজকো ভূমি পট্টা পাবৰ কাৰণে কিন্তু আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি এইটো সমৰ্থন কৰিছিলোঁ। আজি আমি গোৰ্খা জনগোষ্ঠীৰ আমাৰ ৰাইজক জোনাই নিচিনা এলেকাত আমি একেলগে সম্প্ৰীতিৰে মিলা প্ৰীতিৰে আমি একেলগে আছোঁ।
আৰু সেইবাবে আমি গোৰ্খা জনগোষ্ঠীৰ ৰাইজক ভূমিৰ পৰা বঞ্চিত হ'ব আমি কেতিয়াও নিবিচাৰোঁ সেইটো কাৰণ গোৰ্খা ভাইসকলৰ মাজত গোৰ্খা জনতাৰ লগত আমি আদিম যুগৰ পৰাই আমি একেলগে জোনাইখনত আমি বসবাস কৰি আহিছোঁ সেই নিমিত্তে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও আমি 2011 চনৰ পূৰ্বতে যিসকল আমাৰ গোৰ্খা ভাই ভনীসকল আহিছে গোৰ্খা ৰাইজ আহিছে সেইসকলক মাটিৰ পট্টা প্ৰদানৰ কাৰণে যেতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছিল সেই সময়তো কিন্তু আমাৰ জোনাইৰ ট্ৰাইবেল জনতাই কিন্তু সমৰ্থন কৰিছিল সেই কথাও কিন্তু গোৰ্খা নেতৃত্বৰ ৰাইজসকল কিন্তু গোৰ্খা নেতৃত্ব বা গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বসকল সেই ক্ষেত্ৰতো কিন্তু মনত পেলা দৰকাৰ সেই কথাটো সেইকাৰণে আমি কোনো এটা জনগোষ্ঠীৰ আমি বিৰোধ নহয় কোনো এটা জনগোষ্ঠীৰ সৈতে আমি এটা বেয়া মন্তব্য কৰিব নিবিচাৰোঁ কিন্তু এই অসমখনত আমি জনজাতীয় হিচাপে আমাৰ ভাৰতীয় সংবিধানে যিখিনি আমাক অধিকাৰ দিছে আমাৰ নিজস্ব মাটি বাৰী নিজস্ব অধিকাৰ যিবিলাক আমাৰ মৌলিক অধিকাৰসমূহ বা মাটি বাৰী কিন্তু ভূমি সংৰক্ষণৰ কাৰণে যিটো আমাক অধিকাৰ দিছে এই অধিকাৰখিনিৰ পৰা আমাৰ নিজকে জনজাতি হিচাপে আমি পৰিচয় দিব বিচাৰিছোঁ এইখিনি আমাৰ যিবিলাক এছটি সেই এছটিক এছটি হিচাপে ঢাকি দিয়ক আৰু আমি বাৰে বাৰে ৰাখে যায় সেই কথাটো কিন্তু আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰকো আমি আমাৰ জনজাতিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰি দি আহিছোঁ 6 জনগোষ্ঠীক OBC হিচাপে বেলেগকৈ এটা পলিটিকেল ৰিজাৰ্ভেশ্যন কৰি দিয়ক ভূমি সংৰক্ষণৰ কাৰণে বেলেগকৈ ৰিজাৰ্ভেশ্যন কৰি দিয়ক শিক্ষাৰ ক্ষেত্ৰত বেলেগকৈ ৰিজাৰ্ভেশ্যন কৰি দিয়ক তাত আমাৰ কোনো ধৰণৰ জনজাতি লোকৰ আপত্তি নাই কিন্তু 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তেনেহ'লে আমাৰ জনজাতীয় লোকৰ আক্ষেপ আছে আৰু অসম চৰকাৰক আমি তীব্ৰভাৱে তেতিয়া আমি আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম হয় বহুত বহুত ধন্যবাদ থাকিলে আপোনাৰ যিখিনি বহুমূলীয়া সময় দি আপোনাৰ ফোন যোগেদি তাত টক শ্ব' লোৱাৰ কাৰণে আপোনাৰ সুবিধাটো দিলে সেই সময়ত আপোনাৰ জনাই ডিষ্ট্ৰিক্ট TMPK পাব্লিক ৰিলেশ্যন ছেক্ৰেটাৰী তেখেত পুলক মেডক তেখেতক বহুত বহুত ধন্যবাদ জনালোঁ थारैनो मख'नांगोन जे बे समाव बिथां जनाय डिस्ट्रिक्ट TMPK नि पाब्लिक रिलेशन सेक्रेटारि बिथांजों गोबां बाथ्राखौनो सावरायबाय बिथांनिफ्राय गोबां बाथ्राखौनो मिथिनो मोनबाय जे 6टा जनगोष्ठीनि जुदि एसटी होयोब्ला माबायदि जागोन आरो एसटी होनायजों लोगोसेनो बे समाव थाखानाय जे एसटीफोरा बेसेबां बे खहा गोलैगोन बेनि सायाव गोबां बाथ्राखौ बिथांनिफ्राय मोनथिनो मोनबाय आरो फैबाय थानाय समाव गोख्रों भाबै मोनद' हारिनो जुदि एसटी होयोब्ला सोमावसारनाय हाबाफारिखौ बिथांमोना लागोन होननानै बाथ्राखौ बे समाव फोरमायनायखौ नुनो मोनदों এই সময়ত তেখেত পলাশ মেডক তেখেতৰ লগত বহুখিনি কথা আমি তেখেতৰ পৰা জানি ল'লোঁ যে 6টা জনগোষ্ঠীত যদি এসটি প্ৰদান কৰা যায় তেতিয়াহ'লে থকা আপোনাৰ 14টা যে এসটি আছে এই সকলৰ কিমানখিনি আপোনাৰ ইফেক্ট হ'ব হেৰ বিষয় তেখেতৰ পৰা বহুখিনি কথা আমি জানি ল'লোঁ আৰু অনাগত সময়ত যদি 6টা জনগোষ্ঠীত যদি এসটি প্ৰদান কৰা হয় তেতিয়াহ'লে আপোনাৰ কিমানখিনি আন্দোলন কৰা হ'ব আৰু তাৰ বিৰুদ্ধে কি কাম কৰিব তেখেতৰ পৰা বহুখিনি কথা আমি জানি লওঁ ধন্যবাদ